মৰ্নিং ফ্ৰেণ্ডছ, মই অঞ্জনা। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আপোনালোকৰ নিশ্চয় ভালে, আমিও ভালে আছোঁ। আজি বহুত সোনকালে উঠিলোঁ কাৰণ বাবু স্কুলত যাবলগীয়া অলপ কাম আছে। 29ত বাবুহঁতৰ হাফ ইয়াৰলি এক্সাম আছে, সেয়েহে এনচাৰ স্ক্ৰিপ্ট আনিব যাম আৰু কপি জমা দিয়া হৈ আছে, সেইখিনিকো ল'ব লাগিব। 8 কিলোমিটাৰ অকলে যাম স্কুটি লৈ। তাৰপিছত আৰু বান্ধৱী এজনী লগত যাব, সেয়েহে আজি মৰ্ণিঙতে ব্লগটো ষ্টাৰ্ট কৰিলোঁ। আপোনালোকক লগ পাই আছোঁ। এতিয়া মই কাপোৰযোৰ পিন্ধিছোঁ আৰু অলপ বাকী আছে ৰেডি হ'বলৈ। লগ পাই আছোঁ আপোনালোকক। ওলাই ৰেডি হ'লোঁ, চেণ্টেন একো পিন্ধা নাই, আজি বহুত গৰম হৈছে। আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকিব। শুই উঠিছে। বাই বাই বাই। স্কুটি ওলাই লৈছোঁ, গৈ থাকোঁ এতিয়া। আহা উম্মা দি যাওঁ, আহা আহা, জলদি দেৰি হৈ আছে। বাই, ব্ৰাছ কৰিবা দেই। বাই, গৈ থাকোঁ এতিয়া। 40 কিলোমিটাৰ যাব লাগিব এতিয়া। বান্ধৱী ঘৰ আহি পালোঁ। 8 কিলোমিটাৰ অকলে আহিলোঁ মই। এতিয়া বান্ধৱী ঘৰৰ গেট পাইছোঁ আহি। এতিয়া বান্ধৱীজনী লগত লৈ যাম, তাইও ছোৱালীজনী স্কুলৰ কপি লৈ আহিব, একেলগে যাম দুইজনী। 40 কিলোমিটাৰমান দূৰ হ'ব স্কুলখনলৈ। কি পাৰোঁ দেখাবলৈ আপোনালোকক দেখাই যাম। ঐ হৈছে না নাই? পাপা ইমান গৰম হৈছে দেই। ঠাণ্ডা দিন পৰিছে, ৰ'দডাল বেছি। বহিছোঁ দেই। এয়া বান্ধৱীৰ লগত ল'লোঁ, গৈ থাকোঁ এতিয়া। বহুত ৰ'দ দিছে দেই, বহুত চোকা। আজি একদম কোলা হৈ আহিব আৰু মুখ চুখ হাত চাত গোটেই কোলা।
খুলিছে আৰু ন আমাৰবিলাকক খুলি দিলেও হয় নহয় হনুমান মন্দিৰ গাড়ী দেখো ন আজি পূজা ছিজন আহিছে যে আহি পেলাই সোমাম ন কাপোৰ দোকানত ডিপু যাব এয়া বাছ এইখিনি কি জেগা কয় আহিহে থাকোঁ নামে সুধি নাপাওঁ চব কাৰ্বি হয় ন
গেট আহি পালোঁ দেই এয়া স্কুল আহি পালোঁ হলি ক্ৰছ স্কুল লংকিছোঁ বাইদেউ দিছোঁ বাই গৈ থাকোঁ কপি ল'ব আহিছে এক্সাম পেপাৰ ল'ব আহিছে মানুহখিনি আহিছে গৈছে এতিয়া আকৌ গৈ থাকোঁ ন মানে গাড়ী পাবা ঘোৰা ড্ৰাইভাৰ ঘোৰা গাড়ী চিটটো ইমান ঠাণ্ডা হৈ আছে পালে কমেণ্টত জনাব দেই সেলফি এটা লৈছোঁ দেই আমি স্কুলৰ পৰা ঘূৰি আহিলোঁ ৰাস্তাতে সেলফি লৈ আছোঁ স্কুল আহিছিলোঁ ইমান ধুনীয়া ৰাস্তাটো ধুনীয়া ৰাস্তাটো বা এইয়া বান্ধৱীয়ে স্কুটি লৈ গৈ আছে মই ভিডিঅ' এটা কৰিছোঁ ইমান গৰম বহুত ৰ'দ দিছে একদম মুখ চুখ ঢাকি লৈছোঁ ভাল লাগিছে একদম বেছি সৰু বনাইছে গাটো মানে ডাঙৰ বনাই দিছে এইখিনি সৰু বনাই দিছে কাপোৰ লৈ গৈছিলোঁ কাপোৰ নহ'ল সৰু হৈ সলাব আহিছোঁ চাচোন কৰিছোঁ তাৰ লগত জুখি চাচোন সেইটোৰ লগত জুখি চা এইটো বস্তুটো কাপোৰটো এনেকৈ বলি নাযায় ন বলি যোৱাহেঁতেন সৰু হ'লে টেনশ্যন হৈছিলে বেলেগকৈ দেখাই দিলে আৰু বেলেগ কি আছে দেখা ভাল লাগিছিলে কাপোৰটো আলহী ঘৰত চাহ খাই আছোঁ ভিডিঅ' কৰিছিলোঁ
আলহী ঘৰত চাহ খোৱা না আলহী ঘৰত চাহ খোৱা বোলে ভিডিঅ' পঠিওৱা ইউটিউবাৰ হয় গৈ থাকোঁ নহ'লে ন বাইদেউ দাদা গৈ থাকো দে ৰুটানত ডিষ্টাৰ্বহে দিলোঁ দে নহ'লে অঁ বান্ধৱী ঘৰ আহি পালোঁ থৈ যাওঁ এতিয়া আকৌ যাব লাগিব মই 8 কিলোমিটাৰমান অকলে বাই বাই দে আকৌ নেক্সট টাইম দেই অঁ আকৌ অক্টোবৰৰ 11 তাৰিখে লগ পাম তাৰ আগতে লগ পাম বাৰু পূজাত হয় দে বজাৰত এবাৰ পূজা চাব লাগিব ন চাই লৈছোঁ নাই কপিখিনি চাই লওঁ ঘৰ আহি পালোঁ একদম অৱস্থা নাই দেখিছেই নহয় মুখৰ অৱস্থা স্কুটি চলাই অহা ক'লা মোলা হৈ আহিছোঁ এয়া হাই বাবু মাইনা একদম অৱস্থা নোহোৱা হৈছে এয়া পোৱালি চোলা আনিছোঁ এইটো পেন আৰু ইয়াত আছে কণী 1 পাত্তা আনিছোঁ তাৰপিছত এয়া পাস্তা আনিছোঁ মেৰী বিস্কুট খাই খুব ভাল পায় মাইনা বাবুৱে সেই মেৰী বিস্কুট আনিছোঁ কণী 1 পাত্তা লৈ আহিছোঁ আকৌ ব্ৰেড আনিছোঁ ব্ৰেডটো থৈ দিলোঁ যেনিবা ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো টেপি দিব It's so cold outside. I'm alone.